স্বাগতম জানাইছো মোৰ আনটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা বহুত ভাল দিন, কাৰণ আমাৰ গাঁৱলৈ প্ৰায় 60গৰাকী দেৱশিশু আহিব। আৰু কিয় আহিব, কেলে আহিব, আহি কি কৰিব, তাৰ সবিশেষ মই আপোনালোকক দেখুৱাম। সেয়েহে দেৰি নকৰি বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি আমাৰ মাজত উপস্থিত আছে আমাৰ অতিকৈ আপোন, অতিকৈ চেনেহৰ এটা শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা মন্দিৰ। আৰু সেই বিদ্যা মন্দিৰৰ আচাৰ্য আছে আমাৰ লগত। আৰু আচাৰ্যই আমাৰ গাঁৱলৈ আহি, বেলগুৰি গাঁৱলৈ আহি কণ কণ মইনাসকলক, দেৱশিশুসকলক আনিছে। আৰু তাৰেই প্ৰেক্ষাপটত মই দুটামান প্ৰশ্ন সুধিম বুলি ভাবিছোঁ। প্ৰথমে আপোনাৰ পৰিচয়টো আপুনি নিজে দিয়ক। নমস্কাৰ, মই শ্ৰী তীৰ্থনাথ শইকীয়া। মই হাৰুৱাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ এজন শিশু বাটিকাৰ আচাৰ্য। আৰু আমাৰ বিদ্যালয়খন 1997 চনতে স্থাপন কৰা হৈছিলে। সেই 1997 চনতে স্থাপন কৰা গুৰুজনাৰ নামেৰে যি শংকৰদেৱ বিদ্যা নিকেতন, মই এজন তাৰে আচাৰ্য। হয়, আপোনালোকৰ এই সুন্দৰ পদক্ষেপ চাই আমি আপ্লুত হৈছোঁ, অতিকৈ আনন্দিত হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। এই দেৱশিশুসকলক আপোনালোকে আহি আমাৰ এই নামঘৰৰ প্ৰাংগণত, অৰ্থাৎ আমাৰ বেলগুৰি গাঁওখনত দেখুৱাবলৈ আনিছে। আমি অতিকৈ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ এই মহৎ উদ্দেশ্যটো কি কাৰণত, কিয় হ'ল, অকণমান সবিশেষ জনালে ভাল পাম। নমস্কাৰ, জয়তে মই সকলো বেলগুৰিবাসী ৰাইজৰ শ্ৰীচৰণত শত সহস্ৰ কোটি প্ৰণাম নিবেদন কৰিছোঁ। মই মোৰ স্কুলৰ সকলো আচাৰ্যা দেৱশিশুৰ হৈ বহুদিনৰ আশা আছিলে যে শিশুসকলক গ্ৰাম্য দৰ্শন কৰাম। এই 5 বছৰীয়া 6 বছৰীয়া শিশুসকলক গাঁৱৰ যি পৰিৱেশ বা এখন গাঁৱত কি থাকে, কি কেনেধৰণৰ বস্তুৰে এখন গাঁও গঠিত হয়, গাঁও এখনত কি থাকে, সেই বস্তুবোৰ তেওঁলোকক চিনাকি কৰাবলৈ পৰিৱেশ বিজ্ঞান বা সমাজ বিজ্ঞান নামৰ বিষয়টোৰ লগত প্ৰত্যক্ষভাৱে জড়িত কৰাবলৈ কাৰণে শিশুসকলক ইয়ালৈ লৈ আহিছোঁ। মূল কথা সেইটো, কিন্তু তাতোতকৈ ইয়াৰ যিটো সংস্কাৰমূলক কথা যিটো আছে, সেইটো হৈছে গাঁওখনত থকা বা গুৰুগৃহত থকা লোকবাদ্য, আমাৰ বিভিন্ন জাতি জনজাতিৰ লোকবাদ্য। কিন্তু যিহেতু এয়া অসমীয়া গাঁৱলৈ আহিছোঁ, সেইকাৰণে এই গাঁওখনত থকা বিভিন্ন লোকবাদ্য, বিভিন্ন পৌৰাণিক কিছুমান কীৰ্তিচিহ্ন বস্তু, যিবোৰে আমাৰ ঐতিহ্য বহন কৰি আহিছে, সেইবোৰ দেখুৱাম। প্ৰথম এতিয়া আমাৰ আছিলে আজি যে গুৰুগৃহ দৰ্শন। শংকৰ গুৰুজনাই সৃষ্টি কৰা আমাৰ একতাৰ য'ত এনাজৰীডালে বান্ধ খাই থাকিব পৰা এক বিশেষ ধৰ্মীয় অনুষ্ঠান নামঘৰ। এই নামঘৰত তেওঁলোকক লৈ আহিলোঁ। আৰু নামঘৰলৈ আহি প্ৰথমে কীৰ্তন ভাগৱত শাস্ত্ৰ আদি শ্ৰৱণ কীৰ্তন কৰাই, লগতে ইয়াত বিভিন্ন ধৰণৰ অসমীয়া সংস্কৃতিৰ আধ্যাত্মিক বস্তুবোৰ, সম্পদবোৰ ইয়াত দেখুৱাইছোঁ। শিশুসকলে ইয়াত দেৱবাদ্য, দবা, খোল, তাল আদি হেৰি হৈছে। কিছু সময়ৰ পিছত আমি নাগাৰা যি আছে সেয়াও পৰিচয় কৰাম। ইতিমধ্যে এইখিনি লোকবাদ্য পৰিচয়, সমাজৰ পৰিচয়, আৰু আমি কেনেধৰণে সামাজিকভাৱে জীয়াই আছোঁ, এখন গাঁও বা
আমি মানুহ হিচাপে কেনেকৈ জীয়াই থাকিব লাগে সেইখিনি যেন শিশু 5 বছৰ 6 বছৰীয়া শিশুৱে এতিয়াই অনুভৱ কৰে সেই সংস্কৃতি দিশত আগুৱাই গ'লেহে এজন প্ৰকৃত মানুহ হ'ব পাৰিব নিজৰ জাতিটোৰ সত্তাক চিনি পালেহে এজন দেশৰ সুনাগৰিক হ'ব পাৰিব আৰু দেশ প্ৰেম জাগিলে পিতৃ মাতৃ আৰু জ্যেষ্ঠজনৰ প্ৰতি সন্মান কেনে হ'ব লাগে সেইকাৰণে গাঁওখনলৈ লৈ আহিছোঁ আৰু বহুতো আছে আমাৰ ক্ৰিয়াকলাপ বা অনুষ্ঠান প্ৰাতঃকালৰ অনুষ্ঠান গুৰুগৃহ দৰ্শন আৰু লোকবাদ্য লোক যি সংস্কৃতিৰ বস্তুবোৰ আছে সেইবোৰ আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ লগতে আৰু এটা প্ৰশ্ন কৰোঁ আপোনালোক এই কণ কণ দেৱশিশুসকলক আনিছে বা বিদ্যালয়তো আপোনালোকে বিভিন্ন ধৰণৰ শিক্ষা দান কৰি আহিছে আপোনালোকৰ অকণমান খেলি মেলি হয় নেকি বাৰু অকণমান শিক্ষা দিয়াত অকণমান অসুবিধা হয় নেকি কাৰণ যিহেতু সৰু ল'ৰা ছোৱালী বা কিবা অলপ কষ্টকৰ হয় নেকি বাৰু সিহঁতৰ মই মোৰ বোধেৰে মোৰ দৃষ্টিভংগীৰে কওঁ সকলোতকৈ আনন্দ বা সকলোতকৈ শিক্ষা দিবলৈ ভাল এই দেৱশিশুসকলক কিয়নো এইসকলে সাধাৰণতে বহু কথা তেওঁলোকে জানিবলৈ ইচ্ছা কৰে বিশেষকৈ তেওঁলোকে যি প্ৰশ্ন কৰি আপুনি কোৱাটো মই ধন্যবাদ দিছোঁ প্ৰশ্নটো খুব ভাল পাইছোঁ মই সাধাৰণতে এই শিশুসকলে কৰা প্ৰশ্নৰ দ্বাৰা অতিষ্ঠ হয় হয়তো কিছু শিক্ষক বা তেনে আচাৰ্যই হয়তো প্ৰশ্ন বেছি কৰে কাৰণে শিক্ষাদান কৰাত কিছু শিক্ষকৰ কাৰণে অসুবিধা হয় কিন্তু মোৰ ক্ষেত্ৰত বা মই মোৰ ব্যক্তিগত কথাহে ক'ব বিচাৰিছোঁ কিন্তু মই ভাবোঁ এনে বহু শিক্ষকো আছে আৰু তাৰ লগতে চাগে মই নিজকে ভাবিছোঁ এজন হ'বলৈ চেষ্টা কৰিছোঁ যে শিশুসকলে যিমান প্ৰশ্ন কৰিব আমি শিশুসকলৰ প্ৰশ্নৰ প্ৰত্যুত্তৰ দিবলৈ যিমান প্ৰস্তুত বা যিমান আমি সক্ষম হ'ম সিমানে আমাৰ এই শিশুসকল সুদক্ষ আৰু সমৰ্থবান শিশু দেশৰ ভৱিষ্যত হিচাপে গঢ় লৈ উঠিবলৈ মানুহ হিচাপে যদি আমি সেই শিশুসকলে কৰা প্ৰশ্নক আমাৰ বিৰক্তি বা আমি যদি অশান্তি বুলি ভাবোঁ তেনেহ'লে শিশুসকলে নজনাকৈ থাকি যাব বহু কথা কিন্তু আজি বহু প্ৰশ্ন কৰিছে তাৰ যথাচিত যি উত্তৰ সেই উত্তৰ ইয়াৰ গাঁৱৰ বাসীও দিছে আমি আচাৰ্যসকলেও দিবলৈ চেষ্টা কৰিছোঁ আৰু লগতে শিশুসকলৰ লগত মই বিশেষকৈ বহুত শান্তি পাওঁ আৰু এই শান্তিক মই পৰম শান্তি হিচাপে গ্ৰহণ কৰিছোঁ শিশুৰ লগত শিক্ষাদান কৰাৰ বাবে আৰু মই সৌভাগ্যৱান বুলি ভাবিছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ পৰিচালনা সমিতি বা শংকৰদেৱ বিদ্যানিকেতনৰ দৰে এটি অনুষ্ঠানত মই দেৱশিশুসকলৰ তত্ত্বাৱধায়ক বা দেৱশিশুসকলৰ শিক্ষক আচাৰ্য ৰূপে মই যেন তেওঁলোকৰ লগত আছোঁ এয়া মোৰ জীৱনৰ কোনোবা নহয় কোনোবা দিনৰ পুণ্যৰ ফলহে মই ভোগ কৰিছোঁ বুলি অনুভৱ কৰিছোঁ শেষত আৰু এটা প্ৰশ্ন কৰিম মোৰ এই বক্তব্য সামৰণি মাৰিম বাৰু অনুষ্ঠান সামৰণি মাৰিম আচ্ছা আপোনালোক কিমান দেৱশিশুক আনিছে আজি আমি প্ৰায় 50জন দেৱশিশু আনিছোঁ এই 50জন দেৱশিশুক পৰিচৰ্যা কৰিবলৈ আমি 5জন আচাৰ্য আহিছে শিক্ষক আহিছে এনে কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এয়া মুকুল শ্ৰেণী মানে তেওঁলোক এতিয়া বয়স হিচাপে হ'লে 5 বছৰ 6 বছৰৰ ভিতৰত এইখিনি শিশু ধন্যবাদ আপোনালৈ বহুত ধন্যবাদ আপোনালোকৰ বিদ্যালয়তো বহুত ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনতো এনেকৈ আমি লগ পাই থাকিম আৰু এই দেৱশিশুসকলকো এটা সুন্দৰ সমাজ গঢ় দিয়াত আপোনালোকৰ যি পৰিশ্ৰম সেই পৰিশ্ৰম যাতে অথলে নাযায় তাৰ বাবে বহুতখিনি ধন্যবাদ জনাই মোৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ মই লগতে আপোনাৰ ধন্যবাদৰ মই স্বাগতম জনাইছোঁ আৰু এই গাঁওখনৰ বয়োজ্যেষ্ঠসকলৰ লগতে বিভিন্ন যুৱক যুৱতী আৰু আই মাতৃসকলে আমাৰ এই অনুষ্ঠানটোত বিভিন্ন দিশত যি আমাক আপ্যায়নৰ ক্ষেত্ৰত তেখেতসকলে আমাক সা সহায় আগবঢ়াইছে তাৰ বাবে মই চিৰকৃতজ্ঞ হৈ ৰ'ম বিদ্যানিকেতনৰ তৰফৰ পৰা মই সকলোৱে শ্ৰীচৰণত পুনৰবাৰ শত সহস্ৰ কোটি প্ৰণাম নিবেদন কৰিছোঁ আপোনালৈ বহুত বহুত ধন্যবাদ ধন্যবাদ সৃষ্টি কৰিছিল কোনে বনাইছিলে শংকৰদেৱে ঠিক আছে শংকৰদেৱে বনাইছিল এইখন
এইখন কি বজালো মই তাল এইখন তাল হ'লেও বৰ তাল দেই নাম কীৰ্তনত এইখন ব্যৱহাৰ হয় এইখনো শংকৰদেৱে এই নাম কীৰ্তন কৰিছিলে সভা যে কৰে এই নাম ল'ৰাবিলাকে দবা বজাবা নেকি বাৰু কোনোবা এজনে বজাবা নেকি বাৰু বজাই চোৱা কেনেকুৱা লাগে ল'ৰা এজনে বজাব সকলোৱে চাকৰি বজাই দিয়া এতিয়া আৰু কোনে বজাব ঘৰতে বজাব নেকি বজোৱা দবা সকল আৰু ইয়াত পুথি আছে এই শংকৰদেৱে আমাৰ গুৰুজনাই লিখা ইয়াত পুথি আছে দবা এই বাকচটো দেখিছেনে এই বাকচটো বহাপুৰ বুলি কয় দেই এতিয়া আমি অকণমান পিছুৱাই যাম এতিয়া বলা এতিয়া তোমালোকৰ আছেনে এনেকুৱা পতা আছে ঘৰত নাই নমো এটা কৰি দিয়া নমো কৰি দিয়া সকলোৱে নমো কৰি দিয়া এইয়ে নাম গায় দেই পুথি পঢ়ে নহয় এই যে আমাৰ ককাই পঢ়িছিলে এই ইয়াতে পঢ়ি দেখিছা এয়া আৰু এইখন কি এইখন এইখন হ'ল মেচিনৰ বোৱা এইখন হ'ল হাতেৰে দেই এইখন পাতিদৰে এইখন কি দিছে ধৰা এই ধৰাখন কিহে নিৰ্মিত আমাৰ এবিধ পাতিদৈ বুলি গছ আছে গম পাইছা আৰু এইখন চোৱাচোন এইখন দেখিছা এইখন চোৱাচোন এইখন কি দি বনোৱা বাঁহেৰে বনোৱা দেই এই ককাহঁতে দেখিছানে ইমান ধুনীয়া সুন্দৰকৈ আছেনে নাই ঘৰত বহি চোৱা আছে ইয়াত কি লিখা আছে বাৰু ইমান ধুনীয়া চোৱাচোন ইয়াত আমাৰ দান দিয়া আছে দেই ইয়াত হৰি ৰাম লিখা আছে গম পাইছেনে ইমান ধুনীয়াকৈ কাৰুকাৰ্য কৰিছে ভাগৱত লিখা Assam দেৱনাথে বাদ্য বজাইছে
কোৱা আচাৰ্যসকল আৰু মোৰ সহপাঠীসকল ভগৱন্তৰ ওচৰত অৰ্পণ কৰা প্ৰসাদ আপোনালোকে গ্ৰহণ কৰক। তাৰ কাৰণে আমি বিলনীয়াসকলে সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ দ্বিতীয়তে আমাৰ জিলা সংস্কৃতি শাখাৰ সভাপতি বাবুলাই দিছে ইয়াক। কৃষ্ণ কৃষ্ণ হৰি। আমি তেখেতলৈ কৃপা জনালোঁ, আশীৰ্বাদ জনালোঁ। ভগৱন্তই কৃপা কৰক, এটা ভাল এটা অনুষ্ঠান প্ৰতিষ্ঠান তেখেতে পৰিচালনা কৰি থাকক। গুৰুজনাই এনেকৈ স্বাস্থ্য অটুট ৰাখক, তাৰ কাৰণে আমি আশীৰ্বাদ জনাইছোঁ। এতিয়া আমি প্ৰধান আচাৰ্যক দুআষাৰমান কথা ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ। এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰত এই পবিত্ৰ স্থানত আহি উপস্থিত হৈ নিজকে ধন্য মানিছোঁ আৰু আমাৰ নিচিনা ব্যক্তিক এইখিনি সন্মান দিয়াৰ কাৰণে নিজেও আৱেগিক হৈ পৰিছোঁ। আশীৰ্বাদ কৰিব যাতে সমাজত আমি যি এই দেৱশিশুসকলক আগবঢ়াই নিয়াৰ যি কৰ্মত আচাৰ্যসকল বা স্কুলখন লাগি আছে, আমিও লাগি আছোঁ। এই কৰ্মত যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ বিচাৰি মই সকলোৰে শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ আৰু সকলোৰে মংগল কামনা কৰি এই আমাৰ যি শংকৰদেৱ বিদ্যানিকেতনৰ যি শিশু শিবিৰ আছে, এই শিশু শিবিৰৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ যি সকলো সময়তে পিতৃ মাতৃৰ লগত থাকে। আজিৰ দিনটো পিতৃ মাতৃৰ অবিহনে ঘৰত যি কাম কৰে এইখিনি কাম ইয়াত কৰিব আৰু ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ যি আমি সৰ্বাংগীন বিকাশ কৰিব বিচাৰোঁ, তাৰে এটা কাৰ্যক্ৰম। গতিকে এই কাৰ্যক্ৰমত আপোনাসকলে যি হিচাপে আন্তৰিকতাৰে যিখিনি ব্যৱস্থাপনা আপোনালোকে কৰিছে, তাৰ কাৰণে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৰি মই মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰি দিলোঁ আৰু সকলোকে মোৰ তাৰপিছতে এইটো
আগতে এইটো এনেকৈ গহনাবিলাক এইটো কা পিতলৰ এইটো চাচোন এনেকৈ আগতে এনেকৈ পিতলৰ এনেকৈ গহনাবিলাক থৈছিলে এনেকৈ এইবিলাক থয় এনেকৈ ঘিলা গুটি খেলে আইতা এইটো চোৱা কি গুটি এইটো ঘিলা গুটি চুই চোৱা ঘিলা গুটি লোৱা তুমি গুটি এটা লোৱা লোৱা ঘিলা গুটি এনেকৈ গুটি এটা লোৱা এনেকৈ খেলি দিয়ে এনেকৈ মাৰে কি বোলে ইয়াত ঘিলা গুটি খেল খেলে দেই আগত তাৰপিছতে এইটো আগৰ দিনা আইতাজনীয়ে এইটো পিতলৰ ভাত বনাই খাইছিলে আইতাজনীয়ে এইটো পিতলৰ কি হ'ব কোৱা তোমাৰ নামটো তোমাৰ নামটো তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী সোণচাৰিয়া শইকীয়া তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী দৰ্শনা বৰা তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী দৰ্ণামী চেতিয়া আৰু তোমাৰ নামটো তোমাৰ নামটো তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী স্থাপনা আৰু এইফালে তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম কনষ্টেবল ভাল লাগিছেনে আহি ভাল লাগিছেনে আহি কিমান ভাল লাগিছে কোৱা তোমালোকে নদীখন দেখিলা আৰু বাঁহৰ দলং এখন আছে দেই এইখিনিতে অকণমান আগত দেই এইডোখৰতে আছে তাৰপিছত নামঘৰত দবা দেখিলা আৰু খোল দেখিলা আৰু কি খালা নামঘৰত প্ৰসাদ আৰু পায়স খালা ঠিক আছে আকৌ আহিবানে নাই আহিবা আকৌ আহিবা দেই